हेलो बंधु बान्धवीসকল কি খবৰ আপোনালোকৰ আশা কৰো সকলোৰে ভালে আৰু আপোনালোকে তো ইতিমধ্যে গম পাইছে যে আমি ফুৰিবলৈ আহিছিলো আৰু আজি আমি উভতি আহিছো বৰ্তমান আছো আমি বগীবিল দলঙৰ ওপৰত দলংখন চাওকচোন জাতীয় পতাকাবোৰ ইমান ধুনীয়াকৈ লগাই থৈছে ইমান মৰম লাগিছে দেখি আৰু আকাশখন চাওকচোন মানে কিছু মোহনীয় আৰু কৈছন ইমান ধুনীয়া লাগিছে আৰু আমি এতিয়া গৈ আছো মানে বাহিৰে আমি ঘৰলৈ নাযাওঁগে এতিয়া আমি যাম ডিব্ৰুগড় খনিকৰ পৰা আকলৈ যেটো জগন্নাথ মন্দিৰৰ ফ্ৰণ্টে আছে সো আমি এদিনো গৈ পোৱা নাই আজি ফাৰ্স্ট টাইম যাম আৰু আপোনালোককো দেখাবলৈ চেষ্টা কৰিম যিমানকণ পাৰো হেখলৈকে ভিডিওটি চাব স্কিপ নকৰিব আৰু যদি কোনোবা নতুন ব্যক্তিয়ে মোৰ চেনেলটি নতুনকৈ চাইছে তেনেহলে প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটি প্ৰেছ কৰিবলৈ নাপাহৰিব যাতে আহিবলগীয়া নটিফিকেশনসমূহ পাই থাকে বলক এতিয়া ভিডিওটি এয়া আমি আহি পালো এতিয়া বৰ্তমান খনিকৰ পৰা এই প্ৰাকখন জগন্নাথ মন্দিৰৰ একদম ফ্ৰণ্টে আছে মোৰ হেডখৰ ভিডিও কৰিবলৈ নহল আৰু ভিতৰলৈ গৈ আছো বলক চাই নদৰা দা এই আছাক ভিতৰৰ অংশ গছবোৰ চকচোন ইমান ধুনীয়াকৈ একদম মানে ডিজাইন কলম কৰি থৈছে ইমান ধুনীয়া লাগিছে দেখি ন যদি কোনোবা নাহে আহিবচোন এবাৰ বহুত ধুনীয়া খালি আমি অহা টাইমটো অলপ সোনকাল হ'ল গুটে ৰ'দ দি আছে অলপ ছাঁ পৰিলে থাকি ভাল লাগে এনেও পাৰ্ক বুলি কোৱা বস্তুটো ছাঁ হ'লেহে থাকি ভাল লাগে নহয় জানো আৰু এই পিনে এইটো সাইডত দেখিছে যে এইটো পুলটো এটা বেবী পুল হয় ইয়াত মানে বেবীয়ে বোট চলাব পাৰে সব বলকচোন আগলৈ কি আছে চাই যাওঁ মোৰ লগতে আপোনালোককো দেখাওঁ এইয়া পাৰ্কৰ ভিতৰত পুৰা গাড়ী চলা দেখাই আৰু হাজবেণ্ডে পুৰা বিজি হৈ আছে মই আহি পিনে চালো বা ইমান ধুনীয়া লাগিছে মই ক'লো দিয়াচোন মই চলাও এজন মানুহৰ প্ৰতি মানে 100 টকাকৈ লয় তাৰপিছত মোক দিলে চলাবলৈ মই চলাইছো মানে ইপেনে গৈ মাৰি দিওঁ নাই মই নোৱাৰিলো আৰু খালি ভিডিও কৰা নহল বাৰু আপোনালোকক দেখাবলৈ আৰু আজিলৈ ইমানতে সামৰণি মাৰিছো আৰু যোনসকলে মোৰ ভিডিওটো চাই আছে তেওঁলোকক বহুত ধন্যবাদ ঠিক আছে আজিলৈ বাই বাই